Anjudat si bang musada, kata mana kau mone. Aji বিথুং ৰেংথামা সমষ্টিত মোৰে সমষ্টিত এই সমষ্টিত বানপানীৰ পৰা ৰেহাই পাবৰ কাৰণে মঠৰি আধালা স্থাপন কৰা সভাত আমি নিমন্ত্ৰণ কৰি আনা অসমত জনপ্ৰিয় মন্ত্ৰী মোৰে বন্ধু পীযুষ হাজৰিকা ডাঙৰীয়া মঞ্চত উপস্থিত থকা 3SC পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ MP সন্মানীয় হৰেন সিং বি ডাঙৰীয়া আসাম স্মল স্কেল ইণ্ডাষ্ট্ৰী তথা চেয়াৰমেন তথা ডিফু বিধানসভা সমষ্টিত বিধায়ক সন্মানীয় বিলাস সিং লেং ডাঙৰীয়া ইয়াত স্থানীয় বিধায়ক ৰূপসিং চৰণ ডাঙৰীয়া হাৰবাদ বিধায়ক দৰসিং ৰহাং ডাঙৰীয়া কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মোৰ কলিগছ অনাৰেবল EMs MEC ডেপুটি কমিশনাৰ ৱেষ্ট কাৰ্বি আংলং SP ৱেষ্ট কাৰ্বি আংলং আৰু ইয়াৰ উপস্থিত থকা ৱাটাৰ ৰিচোৰ্চ চিফ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি অফিচাৰ সকল ইঞ্জিনিয়াৰসকল আৰু মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু দিৰামুখ ফাংথেং প্ৰাং বিং হয় এই অঞ্চলৰ পৰা অহা আই মাতৃসকল বন্ধু বান্ধৱীসকল আৰু সন্মানীয় ৰাইজসকল মই পোনপ্ৰথমে আপোনালোকক সকলোলৈ আন্তৰিক কাৰ্ডম নমস্কাৰ জনাইছোঁ। কাৰ্ডম আপোনালোকে জানে আমাৰ কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং বহুত নদী আছে কিন্তু বিশেষকৈ বানপানী হয় আমাৰ সেই কুপলি নদী আৰু বৰপানী লাংপি নদী সেই লাংপি আৰু এই কপলি নদী আৰু ইয়াৰ মাজতে বিথুং ৰেংথামা সমষ্টিত বেছি সংখ্যক গাঁৱত ইয়াত বানপানী পৰা প্ৰত্যেক বছৰে বাচি নাযায় প্ৰায় গাঁৱত। গতিকে মই সেই মন্ত্ৰীৰ লগত আলাপ আলোচনা আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলত পুঁজিৰ পৰা সেই মথৰিটি বনাব নোৱাৰে। কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্ট বাজেট 18 crore 20 crore আছে। মই মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ সেই অঞ্চলৰ সমস্যা বানপানী সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আলাপ আলোচনা কৰি তেখেতে স্পেচিয়েল পেকেজ হিচাপে সেই বিথুং ৰেংথামা সমষ্টিত ৰাইজক বচাবৰ কাৰণে তেখেতে হাজিৰা ধাৰা স্থাপন কৰিছে টোটেল 36 crore। ইয়াৰ আগতে 15 কোটি আৰু ইয়াত 10 কোটি এটা আকৌ টেণ্ডাৰ কৰা গৈ টোটেল 60 crore। গোটেই সকলোৰে হাত চাপৰি মাৰা আপোনালোকে কৈ দিছে প্ৰথমবাৰ আমি ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্টৰ পৰা আমি স্পেচিয়েল পেকেজ আমি পাইছোঁ। 1951 পৰা আজিলৈকে অসম চৰকাৰৰ পৰা যে স্পেচিয়েল পেকেজত সেই টকাটো পোৱা নাই কিন্তু কাৰ্বি আংলং এটা অটোনমাছ কাউন্সিলত এটা ইতিহাস ৰচনা কৰিছে। কোনে দিছে এইটো? আমাৰ সকলোৰে শ্ৰদ্ধা পীযুষ হাজৰিকা ডাঙৰীয়াই দিছে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী। আৰু তেখেতে মোক কৈছে আকৌ কিমান দিব লাগে তেখেতে নিজে গণনা কৰিব যে সেই অঞ্চলৰ পৰা ক'ত ক'ত বাকী আছে সেই বাকীবিলাকৰ গোটেইখিনি মথাউৰি বনাবৰ কাৰণে তেখেতে দিয়া হ'ব বুলি তেখেতে মোক কৈছে। আৰু PMUI স্কিম অথনিয়ে কৈছে আমাৰ কপলি নদী যিটো ঘেৰণি ব্ৰিজৰ পৰা তাৰাদু বিলৈকে যিবিলাকৰ যি মথাউৰি বনাব লাগে সেই গোটেইখিনি স্কিমেট বনোৱা হৈছে 120 crore যোৱাকালি এপ্ৰুভ কৰা হৈছে কেন্দ্ৰ চৰকাৰৰ পঠোৱা হৈছে।
সেইটো পালে গোটেইখিনি ইয়াত সেই বানপানী সমস্যাটো সমাধান কৰা হ'ব। এইবিলাকৰ বানপানী যিবিলাক মথাউৰি বনাইছে সেই মথাউৰি যদি ছেটিং হোৱাৰ পিছত আমি আৰু 2 বছৰৰ পিছতে ইয়াত সেই গোটেইখিনি মথাউৰি আমি পেৱাৰ ব্লকৰ ৰাস্তা ধুনীয়াকৈ আমি বনাই দিম। আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে বিথুং ৰেংগামা সমষ্টিত মোক সদায় আশীৰ্বাদ দি আছে আৰু এই পলিং ষ্টেচনত গোটেইখিনি পলিং ষ্টেচনৰ ইয়াত জিকি আহিছে আৰু য'ত বানপানী হৈছে 100% ভোটে পাইছে। প্ৰায় 16টা পলিং ষ্টেচনটো ইয়াত 100% বিথুং ৰেংগামা সমষ্টিত প্ৰায় দি আছে। আগৰবাৰ 11 পলিং ষ্টেচন এবাৰ 16লৈকে বাঢ়িছে। 25,000ৰ ভিতৰত অপজিশ্যন পাইছে 3,000, আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল 22,000 পাইছে। তাৰ কাৰণে যিবিলাকৰ মথাউৰি কাম সেই কৰিবলৈ কৰ্তব্যটো মই গতিকে আপোনালোকে মোক সহায় কৰিছে, আশীৰ্বাদ দিছে, মৰম দিছে, সহায়িতা কৰিছে। তাৰ কাৰণে মই চিৰদিনৰ আপোনালোকক পাহৰিব নোৱাৰোঁ আৰু যিমান পাৰোঁ সেই বানপানী সমস্যাৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ সমস্যা অকল বিথুং ৰেংগামা সমষ্টিত নহয়, কাৰ্বি আংলঙত চুকে কোণে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক স্পেচিয়েল পেকেজৰ জৰিয়তে এবাৰ তেখেতে ঘোষণা কৰা নাই, তেখেতে কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং 26টা সমষ্টিত সমান্তৰাল হিচাপে উন্নয়নমূলক কামবিলাকক কৰিবৰ কাৰণে তেখেতে এবাৰ 1000 কোটিকৈ অধিক টকা দিব বুলি কৈ তেখেতে মোক কৈ আছে। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিব লাগিব। গতিকে মই বিশেষ নকওঁ, মন্ত্ৰী ডাঙৰীয়া কাম ব্যস্ত থকাৰ মাজতেও আমি নিমন্ত্ৰণ কৰাৰ কাৰণে তেখেতে অহাৰ কাৰণে মই পীযুষ হাজৰিকা ডাঙৰীয়াক অশেষ ধন্যবাদ দি সকলোলৈ মোৰ ফালৰ পৰা কাৰ্ডম নমস্কাৰ জনাই মোৰ চুনু ভাষণ ইমানতে সামৰণি দিলোঁ।